হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালনে? আশা কৰোঁ সকলো ভালেই আছে। মোৰ বৰ্তমান ভালেই। আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বগৰীৰ মিঠা আচাৰৰ এটা ৰেচিপি। সকলোৱে বনাব জানে, তথাপিতো মইনো কেনেকৈ বনাম ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। লগতে ভিডিঅ'টো সাঁচি থোৱা হ'ব, সেইটো কাৰণে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এবাৰ এনেকৈ বনাই খাব। আৰু মই এই আচাৰটো বনাবৰ কাৰণে বগৰী 2 দিন শুকুৱাই লৈছোঁ, বেছি শুকোৱা নাই। পকা বগৰী মই মাত্ৰ 2 দিন শুকুৱাইছোঁ। আৰু এয়া চাওক, মই বগৰীখিনি এনেকৈ অকণ অকণ ফালি দিছোঁ, যাতে বগৰীখিনিৰ ভিতৰত যি দিওঁ সেয়া ভালদৰে মছলাবোৰ সোমাই যায়। আৰু ইয়াত মই বিশেষ একো মছলা ব্যৱহাৰ নকৰোঁ। এয়া মই লৈছোঁ পাঁচফোৰণ। পাঁচফোৰণ বেছি লোৱা নাই, বগৰী যিমান হয় তাৰ পৰিমাণত পাঁচফোৰণটো ল'লেই হ'ল। আপোনালোকে বগৰী যিমান লয় তাৰ অনুপাততে পাঁচফোৰণ ল'ব। আৰু এতিয়া মই পাঁচফোৰণখিনি এখন শুকান কেৰাহীত ভাজি ল'ম। ইয়াৰ লগতে 3-4টামান শুকান জলকীয়াও ভাজি ল'ব। মই পাহৰি থাকিছিলোঁ, সেইটো কাৰণে জলকীয়াখিনি মই পিছত আকৌ ভাজি লৈছোঁ। এনেকৈ দুয়োখিনি ভাজি আপোনালোকে মিক্সিত গুড়ি কৰোঁ বুলিলেও পাৰে। মই কিন্তু খুন্দনাতহে গুড়ি কৰিছিলোঁ, কাৰণ ইমান বেছি যদি মিহি হৈ যায়, মছলাবিলাক বেছি মিহি হৈ গ'লে আচাৰ খাবলৈ ইমান এটা ভাল নহয়। কিন্তু অলপ গোটা গোটা হৈ থাকিলে খাবলৈ বেছি ধুনীয়া হয়। আৰু এতিয়া এয়া মই মছলাখিনি গুড়ি কৰি ল'লোঁ। একেবাৰে মিহি গুড়ি কৰা নাই, অকণ অকণ গোটাকৈও থৈছোঁ। এতিয়াও মোৰ মনত পৰা নাই যে মই জলকীয়া দিয়া নাই, একেবাৰে শেষতহে জলকীয়া দিছোঁ। আৰু আজি আমাৰ আচাৰটোৰ মেইন যিটো ইনগ্ৰিডিয়েণ্ট হয়, সেইটো হৈছে গুড়। গুড় এয়া দেখিছেনে? মোৰ গুড় একেবাৰে কমি আছিল ঘৰত, কিন্তু মই গম পোৱা নাছিলোঁ। সেইটো কাৰণে মই গুড় অকণমানহে ল'ব পাৰিলোঁ। আপোনালোকে বগৰীৰ পৰিমাণত ল'ব, আৰু মোৰ অকণমান কমেই হ'ব চাগে গুড়খিনি। আৰু এতিয়া এটা কেৰাহীত মই অকণমান তেল দিছোঁ। বেছি তেল দিয়া নাই, এইখিনি ঘৰৰ তেল হয়, সেইটো কাৰণে ইমান বেছি দিব নালাগে। মই আধা কাপমানৰ জোখত তেল দিছোঁ। আৰু এতিয়া এই তেলখিনি অকণমান গৰম হওঁতে 2টামান জলকীয়া দি দিম, শুকান জলকীয়া 2টামান দি দিম। আৰু লগতে এতিয়া বগৰীখিনিও দি দিম। আৰু এনেকৈ বগৰীখিনি তেলতে 2 পৰা 3 মিনিট ভাজিব লাগে। বেছি ভাজিলে খাবলৈ অকণমান বেয়া হ'ব, সেইটো কাৰণে 2-3 মিনিটমান ভাজিব। আৰু ভাজি হোৱাৰ লগে লগে আপোনালোকে তাতে গুড়খিনি দি দিব। মই লোৱা গুড়খিনি যিটো কোমল আছিলে, সেইটো কাৰণে মই এনেকৈ দিছোঁ। আপোনালোকে যদি টান গুড় হয়, আপোনালোকে গোটাকৈ নিদিব, ৰুকি ৰুকি একেবাৰে মিহি কৰি দিব, তেতিয়া সোনকালে গলিবলৈ সুবিধা হয়। আৰু এয়া মোৰ বগৰীখিনি 2-3 মিনিটমান ভজা হৈ গ'ল। আৰু এতিয়া মই ইয়াতে নিমখ দিম। আপোনালোকে যি নিমখ, বগা নিমখেই হওক, ক'লা নিমখেই হওক, আপোনালোকে দিব পাৰে। মই ইয়াতে ক'লা নিমখ অকণমান দিম। আৰু মিঠা বস্তুত অকণমান নিমখ দিলে ইয়াৰ সোৱাদটো বহুত বেছি ধুনীয়া হৈ যায়, সেইটো কাৰণে নিমখটো আপোনালোকে পৰিমাণ মতে দিব। আৰু এতিয়া ইয়াতে মই গুড়খিনিও মিক্স কৰিলোঁ, কিন্তু গুড়খিনি দিয়া ভিডিঅ'টো কৰিছিলোঁ যদি ভিডিঅ'টো মই ডিলিট কৰিয়ে দিলোঁ নে কি কৰিলোঁ, ভিডিঅ'টো বিচাৰি পোৱা নাই, সেইটো কাৰণে দেখুওৱা নহ'লে। আৰু গুড়খিনি দি অকণমান গুড়খিনি যেতিয়া মিক্স হ'ব, তেতিয়া আমি তাতে যিখিনি মছলা বনাই থৈছিলোঁ, জলকীয়া গুড়ি আৰু পাঁচফোৰণ, সেই মছলাখিনি ইয়াত ভালদৰে দি মিক্স কৰি দিব লাগিব। আৰু এটা কথা মন কৰিব, আচাৰ বনোৱাৰে পৰা শেষলৈকে গেছৰ ফ্লেমটো কিন্তু একেবাৰে ল' কৰি থ'ব। মছলাখিনি দিয়াৰ পাছত মছলাখিনি ভালদৰে মিক্স হোৱালৈকে 3-4 মিনিটমান এনেকৈ লৰাই লৰাই ভাজিব লাগিব। তাৰপিছত আমাৰ আচাৰ এয়া ৰেডি হৈ গ'ল। আৰু আপোনালোকেও এনেকৈ বগৰীৰ মিঠা আচাৰ বনাই খাবচোন। অকল মিঠা বুলিয়েই নহয় দেই, নিমখীয়া, মিঠা, টেঙা, জ্বলা সকলো হ'ব এইখিনি আচাৰ। খাবলৈ খুব বেছি ধুনীয়া হয়, ৰুটিৰ লগত, বিশেষকৈ ৰুটিৰ লগত বেছি ভাল হয়। ভাতৰ লগত মই ইমান বেছি ভাল নাপাওঁ, ৰুটিৰ লগত বহুত বেছি ধুনীয়া হয়। আৰু এয়া গৰমে গৰমে মই এটা আনি খাবলৈ লৈছোঁ। আৰু আপোনালোকে আচাৰখিনি বনোৱাৰ পিছত 2 দিনমান ৰ'দত দিব, বেছি ৰ'দত দিব নালাগে। আৰু এইবিলাক আচাৰ এনেও বেছি দিন নাযায়, সোনকালেই খাই শেষ হৈ যায়, সেইটো কাৰণে 2 দিনমান ৰ'দত দিব। আৰু চিচাৰ বৈয়ামত আপোনালোকে ভৰাব, প্লাষ্টিকৰ বৈয়ামত ভৰালে ইমান বেছি ভাল হৈ নাথাকে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আপুনি যদি মোৰ চেনেলৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাই আছে, মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।